welcome to my Shyam vlog আৰু আজি বেলেগ আৰু পূজা বিশ্বকৰ্মা বুলি বেলেগ পূজালৈ গৈ আছে আপোনালোকে ভিডিঅ'টো চাই দেখিব একদম বিশ্বকৰ্মা পূজা যে এখানে মানে ধুনীয়াকৈ এতিয়া মানে বৰ্তমান মানে বৰপথাৰ গৈ আছে বৰপথাৰ একেবাৰে মানে আমাৰ ভাবিছোঁ কিন্তু মই নহয় নাজানো আৰু তথাপি আৰু গৈ আছোঁ আৰু কিহত গৈ আছোঁ মজা লাগিছে ন মজা লাগিছে তো ৱেলকাম টু মাই Shyam vlog আপোনালোকে চাই থাকক Shyam vlogৰ ভিডিঅ' তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি মানে চব বাইকত আছে এইখনে হ'ল মই একেবাৰে কঢ়িয়ালৈ গৈছোঁ এতিয়া ধুনীয়াকৈ মোৰ একেবাৰে চুপাৰ বাইক গৈ আছে ময়ো গৈ আছোঁ গতিকে পাম আৰু আমি অকণমান দেৰি আছে এইটো চব পূৰা বৰপথাৰ পালোঁ এইফালে আমাৰ দপথাৰ যায় এইফালে একেবাৰে বৰপথাৰ যায় দে আৰু গাইজ ফাইনেলি আৰু বৰপথাৰ পাই গ'লোঁ ইয়াৰ পৰা আৰু মালা চালা ল'ম আৰু ডাইৰেক্ট আৰু ঘৰ যোৱা ভিডিঅ'টো দেখাম আৰু দেই আৰু বাকী আৰু পুলিচ চলিচ আছে সেইকাৰণে ভিডিঅ' বনাই নাথাকোঁ ডাইৰেক্ট ঘৰ গাইজ ফাইনেলি গাহৰি মাংসও পাই আহিলোঁ বৰপথাৰ পৰা আহোঁতে গাহৰি মাংস দেখিলোঁ লৈ আনিলোঁ তেনে আৰু ব'ল আমি পূজাটো কৰি লওঁ আৰু নেকি দেখিলেই এতিয়া আৰু বনাই লওঁ আৰু তাৰপিছত পূজা চূজা কৰি লওঁ আৰু ধুনীয়াকৈ আৰু তেনেহ'লে ভিডিঅ'টো চাই তেনেহ'লে ফাইনেলি দোস্ত এইটো চব মেজিকখন পূৰা বিশ্বকৰ্মা পাতি হৈ গ'ল তেনে সজাই চজাই চব হৈ গ'ল তেনে মোৰ ঘৰখন বাইকখনো সজাওঁ নে কি বলক চুপাৰ বাইক ৰে মই পূজা পাতি দিলোঁ ধুনীয়াকৈ হৈ গ'ল ইফালে একদম ইফালে আৰু বেছি বস্তু নাই আৰু সেইটো কাৰণে ইফালে ফেন আছে টিভি আছে একেবাৰে ৰেডি হৈ গ'ল পাতি নিজৰখন ধুনীয়াকৈ এইফালে হেই এইফালে চা পোৱালি হে এইটোৱে ধূপ চুপ জ্বলালে ইয়াতে আছে টিভিটো কৰিলোঁ বাৰু চবৰ কৰা হৈ গ'ল বিশ্বকৰ্মা পাতি হৈ গ'ল আৰু পূজাটো পাতি হৈ গ'ল এতিয়া বৰ্তমান আৰু এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আৰু সামৰিছোঁ নে কি বিশ্বকৰ্মা পাতিলোঁ এতিয়া ধুনীয়াকৈ আমাৰ এখন ঘৰটো পাতি আছে হৈ গ'ল পূৰা ফাইনেলি পূৰা হৈ গ'ল ক্লিয়াৰ তেনেহ'লে আৰু বাই বাই তেনেহ'লে টাটা তেনেহ'লে জয় আই